Abhi Sarmah চেনেলক সাবস্ক্রাইব কৰিবা আৰু কাষত থকা ঘণ্টা বটনটো পাবা নতুনকৈ আপলোড দিয়া ভিডিঅ'ৰ জাননী পাবলৈ। এটা কথা আপোনালোকে মন কৰিব মই সকলো ধৰণৰ ক্ৰিয়েটৰ আৰু আৰ্টিষ্টক সন্মান কৰোঁ মোৰ উদ্দেশ্য মাত্ৰ আপোনালোকক এন্টাৰটেইন কৰোৱাহে মই কাৰো অন্তৰত আঘাত দিয়া চেষ্টা চলোৱা নাই So guys, welcome back to my another video. এক মিনিট Hello guys, welcome back to my another video. So guys, এতিয়াৰ পৰা যিয়ে হওক যেনেকৈ হওক এইটোৱে আৰু কিছুমানে মোক এতিয়া ক'ব তই ইউটিউবত অহা আজি 1.5 বছৰ হ'ল আৰু তই মাইক এতিয়া কিনিছ সি কটা সালা এ নহয় মই মাইক আগতে কিনিছিলোঁ কিন্তু মাইকটো সাপোৰ্ট কৰা নাছিলে তাৰপিছত মই ইউটিউবত বহুত ৰিসাৰ্চ কৰিলোঁ ইউটিউবত বহুত ভিডিঅ' চালোঁ আৰু ভিডিঅ' চাই এইটো মাইক কিনিলোঁ মাইকটো সাপোৰ্ট কৰিছে তেতিয়াহ'লে আহা এতিয়া আজি ভিডিঅ' আৰম্ভ কৰোঁ এই ইন্ট্ৰ বজাবে তো গাইস আজি মই আকৌ এটা অসমীয়া ফকতীয়া গানৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো তেতিয়াহ'লে আহা আৰম্ভ কৰি দিওঁ আজি ভিডিঅ' আৰে 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 অভাৰ এক্টিং দেখো না অভাৰ এক্টিংৰ যদি বেষ্ট কিবা এৱাৰ্ড আছে তেতিয়াহ'লে এওঁকে দিব লাগে আহা কি ছোৱালীজনীক দেখি লগে লগে ভাৱনাৰ সাগৰত জপিয়াই দিল আয়ৰ ভনী ঐ ইমান ধুনীয়া ডিস্কো ডিজাইন চুলি কাটিব কতে শিকিলা বাটি কাটন শুনিছোঁ চুৰ কাটন শুনিছোঁ হানি সিং কাটন শুনিছোঁ গজনী কাটন শুনিছোঁ আৰু কিবা ছোৱালী মানুহৰ ভি কাট শুনিছোঁ কিবা কাট শুনিছোঁ কিন্তু ডিস্কো ডিজাইন নামৰ চুলি কাটটো শুনা নাই আছে নি বাৰু কেনেকুৱা কিবা চুলি কাট আছে যদি ছোৱালীবোৰে কমেণ্ট কৰিবাচোন আপুনি যদি জানে তেতিয়াহ'লে আপুনিয়ে নামৰূপত চেলুন এখনকে খুলি লওকচোন এনেকুৱা ফকতীয়া গান বনোৱাতকৈ নামৰূপৰ চেলুনত চুলি কাটিব নাজানে মজানৰে চেলুনত চুলি কাটিব নাজানে আৰে 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 ক'ৰ কানেকশ্যন ক'তো মৰাণৰ চেলুনত বোলে চুলি কাটিব নাজানে নামৰূপৰ চেলুনত বোলে চুলি কাটিব নাজানে এনেকৈ কৈ আপুনি মৰাণৰ নামৰূপৰ চেলুনৰ মানে নাপিতসকলৰ বদনাম কৰি দিছে দেই আয়ৰ ভনী ঐ তুমি হ'বলা দুলীয়া জানৰ বিউটি পাৰ্লাৰ চুলি কটালা তাই দুলীয়াজানৰ বিউটি পাৰ্লাৰতে চুলি কাটে বা গুৱাহাটী বিউটি পাৰ্লাৰতে চুলি কাটে আপোনাৰ তাত কি যায় পইচা আপুনি দিছে নেকি আজিকালি গানৰ লিৰিক্স নামৰতো একো নাম গোন্ধ নায়েই ক'ৰ কানেকশ্যন ক'ত যায় কোনো ক'বই নোৱাৰে আজিকালি দিনত এজন ছিংগাৰ বনিবলৈ কি লাগে তাৰ ওপৰত এটা মই ভিডিঅ' বনাম আজিকালি ছিংগাৰ বনিবলৈ কি লাগে টেলেণ্ট আৰে না টেলেণ্ট নালাগে ভাল গান গাবলৈ বেলেগ কথা ভাল গান উলিয়াবলৈ টকা লাগে টকাটো মাকক ক'লে মাকে বন্ধন গোটৰ পৰা লৈ দিব পাৰিব তেতিয়াহ'লে লাগে কি ইয়াৰ ওপৰত এটা ভিডিঅ' নিশ্চয় বনোৱা যাব চুটি কাপোৰ পিন্ধি মডেলিং আকৌ কি গ'লা এই অসমীয়া গানবোৰ অসমীয়া গানৰ এটা একো নাই বেহেনচো গোটেই ফকতীয়া ছিংগাৰ সোপাই মিলি পিনে আমাক পাগল বনাই আছে বাৰু গাইছ আজিলৈ ইমানেই কালি ভিডিঅ' নবনালোঁ কাৰণ কালি মই পদুমণি থান গৈছিলোঁ আমাৰ লখিমপুৰৰ পদুমণি থান আৰু পৰহি ভিডিঅ' নবনালোঁ কাৰণ পৰহি এই মাইকটো মই লখিমপুৰৰ কুৰিয়াৰ ছাৰ্ভিচৰ পৰা আনিবলগীয়া হ'ল কাৰণ মানে সিহঁতি দেওবাৰে নাহিলে কিবা এটা টেকনিকেল ইছ্যু কাৰণ নাহিলে ইয়ালৈ মানে গতিকে মই আনিবলগীয়া হ'ল চ' আজি ভিডিঅ' বনোৱা ইমান এটা প্লেন নাছিলে হ'লেও বনাই দিলোঁ আৰু বাৰু ফ্ৰেণ্ডছ আজিলৈ ইমান ভিডিঅ'টো চাই যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু মোক টুইটাৰ নাই ইনষ্টাগ্ৰাম বাৰু ফেচবুকত ফ'ল' কৰিবা আৰু কিবা যদি ফকতীয়া গান পোৱা বা টিকটক ফকতীয়া কিবা ভিডিঅ' পোৱা তেতিয়াহ'লে মোক ইনষ্টাগ্ৰাম নহ'লে ফেচবুকত তাৰ লিংক দিবা তাৰ মই ব্যৱস্থা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা কাৰণ এনেকুৱা ধৰণৰ এণ্টাৰটেইনিং ভিডিঅ' মই মাত্ৰ তোমাৰ কাৰণে আনি থাকোঁ